খোৱা নাই বুলি নকওঁ, খাইছো যদিও মই ক্লাছ নকৰাকে নাথাকো দেই। মই যোগ অংকৰ পৰা অসমীয়া যিমানখিনি শাক পাচলিৰ পৰা আৰু ফল মূলৰ পৰা যিমানখিনি মই কৰাই আছো, কিন্তু মই এইটো খোৱা নাই বুলি নকওঁ, খাইছো যদিও মই ক্লাছ নকৰাকে নাথাকো দেই। এইটো মই মিছা মাল খাইছে বুলি কৈছে। ইয়াতো মাল খাইছে বুলি কৈছে নাই। ইয়াত এক টোপালো আপুনি খাই আছে নাই? মই ৰাতিপুৱা ঘৰত যিটো ব্যৱহাৰ কৰিছো এইটো আছে, কিন্তু ইয়াত নাই। কিন্তু মই সত্য কথা, মই অন্যায় কথা নকওঁ। ৰাতিপুৱা মই ঘৰত যিটো ব্যৱহাৰ কৰিছো এতিয়া মই দিয়া নাই। আপোনাৰ নামটো কি? ভগৱন্ত তামাং, ঠিকাদাৰ। আপুনি কোন বিভাগত কৰে? এডুকেশ্যন এলপি স্কুলতে আছে। এলপি স্কুলত কোনটো বিভাগ আপুনি পঢ়ুৱাই? মই গোটেইখিনি নপঢ়াই, অকল মদৰ ধান এই পাছফালে গৈ মই ৰখি থাকিবলগীয়া হৈছে ফুলত। মই ৰখি আছো বুজিছানে? আজি 3 বছৰ এই দিয়াৰ ওচৰত আছে। দিয়াই কৈ গৈছে যে তুমি স্কুলত আহিছা, ভালকে থাকিবা, 2টা বজাৰ পিছত তুমি খোৱা কি কোৱা কৰি থাকিবা, বুজিছানে? একো নাই মানে বুজাই। আৰু যেতিয়া আমি সুবিধা পাই আমি শিক্ষকজন আমি পঠিয়াই দিওঁ, তেওঁ ৰিজাৰ্ভ আছে আমি পঠিয়াই দিওঁ। কি পঠিয়াই দিওঁ এতিয়া চালো বাবা কৰি দেখে এনেকুৱা অৱস্থা কৰি দিয়া মানে মোৰ আজি 3 বছৰ জলকলা ঘূৰাই মাৰিছে। ক্লাছ কৰে নেকি? নকৰে ক্লাছ নকৰে। কিবা গৰু ঠাই কিবা কিবি লৈছে দিয়ে ধ্বংস কৰিছে আহি পেলাই, বুজিছে? এইবিলাক কৰিছে পঢ়ুৱাই নে নপঢ়ুৱাই? নপঢ়ুৱাই, এনেই থাকে এনেই। মইতো ঘৰত খাই আহিলো নহয়, আহি পেলাই আকৌ ক'ৰবাত লুকুৱাই থৈ পেলাই পাছফালে তাত খাই গৈ পেলাই 11 মানৰ ঘৰত চুৰ কৰিছে গৈ সিদিনা কৰি পেলাই ধৰাই পেলাইছো। ভগৱন্ত তামাং কলংক, শিক্ষকৰ নামত কলংক। আগতে এবাৰ পাইছিলো আমি। শখ বুলি ক'বলৈ মানে বেয়া লগা পৰিৱেশ আৰু বিদ্যালয়ত সদায় আহি পেলাই আজি প্ৰায় 3 বছৰ ধৰি মানে একেধৰণৰ পৰিৱেশ। আমি বহু ধৰণে বুজনি দিলোঁ, মানে কোনো বুজনিয়ে তেওঁক কাম কৰা নাই আৰু। গতিকে বিভাগীয়ভাৱে কি ব্যৱস্থা লয় আমি সেইটো ওপৰতে আহোঁ, কাৰণ বিদ্যালয়ৰ পৰিৱেশটো বেয়া হৈ গৈছে। আমি বহুতবাৰ মানে কোনো ধৰণে আমি তেওঁক মানে কথাটো সেইটোৱে ভালে থাকিব লাগে, আমি এইটোৱে বিচাৰোঁ।